रौनिया बिफाननि आग्नेबिराव थिसनथाइ होनायनि थाखाय लाइमोनफोरनि सांग्रांथि मेल खुंदों। बिटिआर गोरोबथानि 10.2 दफा बायदियै बिटिआरनि लाइमोनफोरखौ हादरनि रैखाथि बिफानाव थिसनथाइ होनायनि मख'खानाय बायदियै बिटिआरनि लाइमोनफोरखौ थिसनथाइनि आगु फोरोंथाइ होनो जागायदों भारतीय रौनिया बिफाना। बिटिआर गोरोबथानि 10.2 दफा बायदियै बर' लाइमोनफोरखौ जर'खायै थिसनथाइ होनो बिटिसि खुंथायनि थांखि बायदियै लाइमोनफोरखौ थुलुंगाखां होनो थाखाय दिनै क'क्राझारनि कमार्स कलेजनि सावराय नब्लाङाव फरायसाफोरखौ लानानै मोनसे फ्रि सेलेक्शन अवेयारनेस एन्ड काउन्सिलिं प्रग्राम हाबाफारि खुंनाय जायो। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे एमसिएलए माधव चन्द्र छेत्री, क'क्राझारनि एसपि पुष्पराज सिंह, टेरिटरियेल आर्मिनि कर्नल गौरव नेगी आरो रैखाथि बिफानाव खामानि मावनो गोसो गुदुं जानाय गोबां लाइमोनफ्राबो बाहागो लायो। অগ্নিবীৰৰ যিটো প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং এইটো আজিৰ পৰা আৰম্ভ কৰা হৈছে আৰু আমাৰ যিটো বিটিআৰ একৰ্ড হৈছিলে ইয়াত আমাৰ XNDBৰ যিখিনি কেডাৰ যিসকলে বয়স আছে বা সকলে ডিফেন্সত যাব বিচাৰে তেখেতসকলকো অলপ উদ্দেশ্য কৰি আৰু লগতে আমাৰ অঞ্চলৰ যুৱ যুৱতীসকলক উদ্দেশ্য কৰি এই প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছে। আজি টংলা, তামুলপুৰ আৰু কোকৰাঝাৰত এই প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিঙৰ এটা এৱাৰনেছ কেম্প আজি ৰখা হৈছে। আজিৰ পৰা joinindianarmy.nic.in এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ এলিজিবল হয় এই কথাবিলাক এৱাৰনেছত ৰখা হৈছে আৰু বহুত ল'ৰা ছোৱালী আমাৰ টংলাতো, তামুলপুৰতো আৰু কোকৰাঝাৰত আহিছে। কিন্তু আমি কোকৰাঝাৰ যিহেতু ডিষ্ট্ৰিক্টখন বহুত ডাঙৰ এইকাৰণে গোসাইগাঁৱত আৰু এটা প্ৰগ্ৰাম তেনেকা ল'বলৈ আমি আৰ্মি আৰু আমাৰ পুলিচ বিভাগ সবকো মিলি পেলাই লোৱাৰ কাৰণে আয়োজন কৰিছোঁ আৰু চিৰাঙতো এটা কৰা হ'ব। তেনেকুৱা যিবিলাক এৰিয়াত নাই সেই এৰিয়াবিলাকতো আমাৰ এই এৱাৰনেছ কেম্পটো আমি পাতিবলৈ চেষ্টা কৰিছোঁ আৰু আজি মই আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱ যুৱতীসকলক দেখিবলৈ পাই খুব ভাল লাগিছে। তেখেতসকলৰ বহুত উৎসাহ হৈছে আৰু যিখিনি মিটিঙত উপস্থিত হৈছে 99% মানে 100%, ক'ব লাগিব যে সকলোৱে মানে ডিফেন্সত যোৱাৰ কাৰণে বা আৰ্মিত যোৱাৰ কাৰণে তেখেতসকলে মানসিকভাৱে প্ৰস্তুত হৈছে। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ যে অগ্নিপথ বা অগ্নিবীৰ যিটো আঁচনি আনিছে ইয়াৰ দ্বাৰা আমাৰ যুৱ যুৱতীসকলক বা ছাত্ৰ ছাত্ৰীসকলক ডাইৰেক্টলি ৰিক্ৰুইটমেণ্ট হোৱাৰ কাৰণে যিটো সুযোগ দিলে, ট্ৰেইনিং লোৱাৰ কাৰণে সুযোগ দিলে, 4 বছৰ চাকৰি কৰাৰ কাৰণে যিখিনি সুযোগ দিলে, এইখিনিত আমাৰ বহুত ল'ৰা ছোৱালীয়ে নিজৰ জীৱনটো সুৰক্ষিত কৰাৰ লগতে নিজৰ জীৱনটো এটা দিশ এটা নিৰ্ধাৰণ কৰাৰ লগতে দেশ সেৱাৰ কাৰণে, দেশ প্ৰেমৰ কাৰণেও তেখেতসকলে মানসিকভাৱে প্ৰস্তুত হ'ব আৰু এইটো অনাগত দিনত আমাৰ দেশৰ কাৰণে খুব ডাঙৰ এটা ছাপৰ্ট বা আমাৰ দেশখন আৰু শক্তিশালী হৈ উঠিব, মই সেইটো দেখিবলৈ পাইছোঁ। আমাৰ আলোচনা চলি আছে, আমাৰতো আমি সিদ্ধান্ত ল'ম। প্ৰিপাৰেশ্যনটো আমাৰো কমপ্লিট হৈ গৈছে। এতিয়া কেণ্ডিডেট ডিক্লেয়াৰ কৰিব লাগে, যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিব লগে লগে কেম্পেইন কৰিব লাগে, ভোট দিব লাগে আৰু জিকিব লাগে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমি চবে চাব লাগে। এইখিনিয়ে মানে প্ৰক্ৰিয়া। জিপি আৰু ইউপিপিএল নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে, চিএমেও কৈছে। নাই, আমি আলোচনা কৰিম, আলোচনা কৰিয়ে যিহেতু এলায়েন্সত আছে, নিজাববীয়া পাৰ্টিৰ কামবিলাকতো চব চলিয়ে আছে, চবৰো চলি আছে নিজৰ নিজৰ পাৰ্টিৰ কাম, কিন্তু কিছুমান সিদ্ধান্ত আমি আলোচনা কৰি নিজৰ চবৰ লগত একেলগে আলোচনা কৰি ল'ম যাতে সকলো কমফৰ্ট হয়। এইটো এটা লিগেল প্ৰক্ৰিয়াত তেখেতেও হয়তো ষ্টেণ্ড দিছিলে আৰু লিগেল প্ৰক্ৰিয়াৰ ওপৰত আমাৰ বহুত বেছি ক'ব লগা নাথাকে। আইনে নিজৰ কৰ্চত সদায় যায়, তাত আইনৰ সিদ্ধান্তটো লৈছে। আমি মানুহ হিচাপে বা নাগৰিক হিচাপে আমি আইনৰ ওপৰত কেতিয়াও নহয়, গতিকে আইনটো সকলো মানি চলিব লাগিব আৰু আইনটো ৰেচপেক্ট কৰিব লাগিব। সেইকাৰণে যিটো জুডিচিয়াৰী হয় এইটো এটা ভাৰতৰ এটা শক্তিশালী স্তম্ভ হয়, সেইটো নৈ কৰি পেলাই বা সেইটো বাদ দি পেলাই কোনো চলিব নোৱাৰে। এতিয়ালৈকে তেনেকুৱা ময়ো ইমান ভালকৈ গোটেই বস্তুটো প্ৰ'ছ এণ্ড কনছ ষ্টাডি কৰা নাই,
যিটো কপি দিছে সেইটো ময়ো চাইছোঁ ইয়াৰ ওপৰত মই ভালকৈ চাই পেলাই আপোনালোকক ক'ম